ফ্ৰেণ্ডছ পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু মোৰ আন এটি ভিডিঅ'লৈ এতিয়া মই কেক আইচিং কৰিবলৈ লৈছোঁ ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ মই কেনেকৈ আইচিং কৰোঁ মই ক'তো শিকা নাই অৱশ্যে মই ঘৰতে নিজে শিকিছোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ কাৰণে মই ভিডিঅ'টো বনাব লৈছোঁ বলক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই কেকটো আগতীয়াকৈ ৰেডি কৰি থৈছোঁ এতিয়া মই জাষ্ট আইচিংহে কৰিম মই ভাবিছিলোঁ আজি ৰেড ভেলভেট কেক বনাম কিন্তু ৰেড ভেলভেট গৈ পিংক ভেলভেট হৈ গ'লগৈ দেখা পাব এতিয়া আপোনালোকে মই আইচিং কৰিবলৈ সকলোখিনি বস্তু যোগাৰ কৰি ল'লোঁ এতিয়া আইচিং কৰিবলৈ ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে ইয়াতে অলপ লগাই ল'ব লাগে যাতে কেকটো ইয়াত দিওঁতে উখৰি নাযায় মোৰ কেকটো কাটোতে অলপ টেৰা বেকা হ'ল ঘৰতে খাম যেতিয়া একো নাই ইয়াতে দি দিম এতিয়া চুগাৰ মই ইয়াতে চুগাৰ চিৰাপ দি ল'লোঁ আৰু মই ক্ৰীমখিনি ৰেড কৰিব যাওঁতে কিবা পিংকহে হৈ গ'ল কালাৰটো ইমান ভালকৈ লগা নাই কিন্তু মোৰ হাততহে লাগি গ'ল এইবিলাক আৰু মই ইয়াতে বেছিকৈ ক্ৰীম নিদিওঁ কাৰণ ঘৰতে খাম সেইকাৰণে মানে মই ঘৰত খালে ইমান ক্ৰীম নিদিওঁ ওপৰখিনি ভালকৈ ডেক'ৰেট কৰি আৰু সেয়ে চাইছেনে পিংকটো মানে কালাৰটো ৰেড নহ'লগৈ কিবা পিংকহে হৈ গ'ল মই বুজিব পৰা নাই সেই তেতিয়াও ফ্লিপকাৰ্টৰ পৰা অনলাইন দিছিলোঁ বেবিলনৰ সেইটো কিবা ৰেড কালাৰটো পিংক হৈ যায় পিংক কালাৰটো পিংকে হৈ যায় মানে মই বুজিব পৰা নাই ৰেড কালাৰটো ৰেড কিয় নোহোৱা হৈছে কিন্তু বেলেগৰটো আকৌ ৰেডেই হয় মোৰটোহে ৰেড নোহোৱা নিচিনা পাইছোঁ আকৌ একেদৰে ইয়াতে দি লৈছোঁ আকৌ চুগাৰ চিৰাপ একেটা প্ৰচেছে হয় ইজি হয় আপোনালোকে সহজতে ঘৰতে আইচিং কৰিব পাৰিব আৰু মই ক্ৰীমটো আগতীয়াকৈ হুইপ কৰি ল'লোঁ আপোনালোকক নেদেখুৱালোঁ চব মই যোগাৰ কৰি লৈছোঁ তাৰপিছতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কেকটো মানে ভাল হ'ল কিন্তু বেকাকৈ মানে বেকা হৈ গ'ল দেখিছে নহয় একেদৰে আমি লাষ্ট পিচটো দি দিম অলপ চাই লওঁ কোনটো চাইডত দিলে বেছি ভাল হ'ব ওখ চাইড মানে সৰুকৈ অলপ কাটাটো টেৰা বেকা হৈছেতো মই ইয়াত এড কৰিলোঁ চুগাৰ চিৰাপ
আকৌ যে এখন এনেকৈ ঘূৰাই থাকিব লাগে মোৰ মূৰটোহে ঘূৰাই যায় গৈ সেইটো ঘূৰাওঁতে মোৰ এইখিনি ৰেডি হৈ গ'ল এতিয়া মই এইটো ডেকোৰেশ্যন কৰিম কি কালাৰ এয়া মোৰ কেক ডেকোৰ কৰি হৈ গ'ল আৰু গাইজ কেনেকুৱা পালে মোৰ চিম্পল কেক ডেকোৰ মোৰ নিজৰে ভাল লগা নাই বাৰু তেও আপোনালোকক সুধিছোঁ এবাৰ আৰু ভালকৈ দেখাব নাপালোঁ আপোনালোকে বেয়া নাপাব আৰু মই নিজে ঘৰতে শিকিছোঁ তাৰ বাবে বেয়াও হ'ব পাৰে আপোনালোকে বেয়া নাপাব তাকে এয়া চাইছেনে এইবিলাক মই ভালকৈ নিমিলালোঁ মানে আৰু চিম্পলকৈ এনেকৈ বনাই দিলোঁ কেক আইচিং কৰা হৈ গ'ল আৰু মোৰ হাতত কালাৰ লাগি ৰেডি আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব মই গম পাইছোঁ বাৰু মোৰ আইচিং কৰাটো ইমান পাৰফেক্ট হোৱা নাই মই তথাপিও ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবলৈ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আজিলৈ বাই বাই আৰু মোৰ আনটো ভিডিঅ'ত লগ পাম এতিয়া মই শুম গুড নাইট